নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষত মাৰ্চ মাহত যি ফাকুৱা উৎসৱ হ'বলৈ গৈ আছে, সেই ফাকুৱা উৎসৱৰ আগতেই হোলিকা দহন বুলি এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। আৰু সেই হোলিকা দহনত আপোনালোকে কেনেধৰণৰ নিয়ম পালন কৰি আপোনালোকে ইয়াৰ বিশেষ সুফল লাভ কৰিব পাৰে তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে হোলিকা দহন। হোলিকা দহনৰ বিষয়ে কিছু সংখ্যক নিশ্চয় গম পায় আৰু কিছু সংখ্যক লোকে চাগে গম নাপায়। আৰু যিসকলে গম পায় নিশ্চয় তেওঁলোকে ইয়াৰ প্ৰয়োগ কৰিছে, আৰু যিসকলে গম নাপায় নিশ্চয় তেওঁলোকে এই ভিডিঅ'টো চোৱাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ কিয়, হোলিকা দহনৰ দ্বাৰা আমি অৰ্থনীতিৰ ফালৰ পৰা লগতে কেৰিয়াৰৰ ফালৰ পৰা আমি যথেষ্টখিনি সুফল পাব পাৰোঁ, যদিহে আমি হোলিকা দহনৰ সেই বিশেষ নিয়মখিনি আমি যদিহে পালন কৰোঁ। এতিয়া হোলিকা দহননো কি সেই বিষয়ে জানিবলৈ আপোনাক মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে হোলিকা দহনৰ সম্পূৰ্ণ বিৱৰণ আৰু হোলিকা দহনত আমি কি কি প্ৰয়োগ কৰি কেনেধৰণৰ সুফল পাব পাৰোঁ, ইয়াৰে যি প্ৰয়োগ বিধি সেই বিষয়ে মই আপোনালোকক আগবঢ়াইছোঁ। টকাৰ লগত জড়িত সমস্যা দূৰ কৰিবলৈ হ'লে হোলিকা দহনৰ দিনা এই বিশেষ ব্যৱস্থাসমূহ নিশ্চিতভাৱে কৰা দৰকাৰ। লগতে ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। গতিকে এই সমাধানবোৰ কি কি জানি লওক। লগতে আৰু এটা কথা অত্যন্ত প্ৰয়োজন যে কেৰিয়াৰৰ ক্ষেত্ৰতোনো কি কি ব্যৱস্থা সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোতে আগবঢ়াম। হোলিকা দহনৰ প্ৰতিকাৰ। বহু মানুহৰ জীৱন অতি বেদনাদায়ক আৰু সংগ্ৰামেৰে ভৰা হয়। অনবৰতে ইয়াৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে, মোকাবিলা কৰিবলৈ চেষ্টা কৰে, কিন্তু তথাপি তেওঁলোকে সুখ নাপায়। যদি আপোনাৰ জীৱনটো ৰঙহীন হৈ পৰিছে তেন্তে এই হোলিকা দহনৰ উপায়েৰে সেই সুখৰ ৰংবোৰ ঘূৰাই আনিব পাৰে। আজি মই আপোনালোকক সেই ব্যৱস্থাৰ বিষয়ে ক'ম, যিবোৰ হোলিকা দহনৰ দিনা সেই নিয়মসমূহ যদি আপুনি পালন কৰে তেন্তে সেই অসুবিধাবোৰৰ পৰা আপুনি মুক্তি পাব পাৰে। অৰ্থনৈতিক শক্তিৰ বাবে যদি আপুনি দীৰ্ঘদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছে তেন্তে হোলিকা দহনৰ দিনা এই দিনটোত এটা খোলাত তামোল ভৰাই হোলিকা জুইত ভৰাই থওক। হোলিকা দহনৰ দিনা এই প্ৰতিকাৰ কৰিলে টকাৰ লগত জড়িত সকলো সমস্যা নাইকিয়া হৈ যাব। আপোনাৰ আৰু কেতিয়াও টকা পইচাৰ অভাৱ নহ'ব। সেই নিয়মটো মই আপোনালোকক আকৌ এবাৰ কৈছোঁ। হোলিকা দহনৰ দিনা সেই যি জুই, সেই জুইত আপোনালোকে এটা খোলাৰ ভিতৰত এটা তামোল ভৰাই থৈ আপোনালোকে সেই জুইৰ মাজত আপোনালোকে সোমাই থওক। তাৰে এই নিয়ম। এতিয়া হৈছে চাকৰিৰ বাবে। কঠোৰ পৰিশ্ৰমৰ পিছতো যদি কোনো চাকৰি পোৱা নাই তেন্তে হোলিকা দহনৰ দিনা এই প্ৰতিকাৰ নিশ্চয় কৰক। য'ত হোলিকা দহন চলি আছে তাত নাৰিকল, সুমথিৰা আৰু পাণ আগবঢ়াওক। এই প্ৰতিকাৰ কৰিলে আপুনি সোনকালে চাকৰি পাব আৰু ঘৰলৈ সুখ ঘূৰি আহিব। ঋণাত্মক শক্তিসমূহক আঁতৰাই পেলাবলৈ হোলিকা দহনৰ দিনা, হোলিকা দহনৰ পিছত কাঠৰ ছাই ঘৰলৈ আনি তাত সৰিয়হৰ গুড়ি আৰু নিমখ মিহলাই লওক। ইয়াৰ পিছত পৰিষ্কাৰ পাত্ৰ এটাত ভৰাই ঘৰৰ পবিত্ৰ স্থানত ৰাখিব। এই প্ৰতিকাৰে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰাই পেলাব। ইয়াৰ লগে লগে যদি আপুনি বেয়া সময় পাৰ কৰিছে তেন্তে সেইটোও নোহোৱা হৈ যাব। টকা পইচাৰ বাবে কোৱা হয় যে হোলিকা দহনৰ ছাইখিনি এটা বাল্টিনত ভৰাই ভল্টত ৰাখিলে মাতৃ লক্ষ্মীৰ আশীৰ্বাদ ৰৈ যায়। কেৱল এয়াই নহয়, হোলিকা দহনৰ দিনা এই প্ৰতিকাৰ কৰিলেই সঞ্চিত ধন সম্পত্তি দ্ৰুতগতিত বৃদ্ধি পায়। গতিকে যদি আপুনি আৰ্থিক সংকট
চিৰদিনৰ বাবে আঁতৰাই ৰাখিব বিচাৰে তেন্তে নিশ্চিতভাৱে হোলিকা দহনৰ দিনা এই প্ৰতিকাৰ কৰক। ইয়াতে আপোনাক এটা কথা কওঁ যে আপোনাৰ যদিহে ভল্টত টকা পইচা থৈছে, যিসকল ঐশ্বৰ্যশালী তেওঁলোকে যথেষ্ট পৰিমাণৰ টকা পইচাৰ কাৰণে তেওঁলোকে এটা ভল্ট সৃষ্টি কৰে, কিন্তু সৰ্বসাধাৰণ লোকৰ তেনেকুৱা ধৰণৰ কোনো ভল্ট নাথাকে। য'ত আপোনালোকে টকা পইচা সাঁচি ৰাখে, য'ত যিটো স্থানত আপোনালোকে টকা পইচা সাঁচতীয়া ধন সম্পত্তি আপোনালোকে থয়, তাত এটা তামৰ বা পিতলৰ এটা বাল্টিন এটা ল'ব, সৰুকৈ হ'লেও তাত আপোনালোকে সেই হোলিকা দহনত যি ছাই পোৱা যায় সেই ছাই আপোনালোকৰ সেই স্থানত ধুনীয়াকৈ ৰাখিব। এতিয়া আহোঁ আপোনাৰ ভয়ক জয় কৰিবলৈ। যদি কোনো ব্যক্তিৰ যাদুৰ সমস্যা আছে বা যাদুৰ ভয় আছে তেন্তে হোলিকা দহনৰ ছাইৰ তিলক লগালে এই ভয়ৰ পৰা মুক্তি পাব পাৰি। একে সময়তে ব্যক্তিজনৰ ভিতৰত আত্মবিশ্বাস বাঢ়ি যায়। গতিকে যদি আপুনিও এনে সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয় তেন্তে হোলিকা দহনৰ দিনা এই প্ৰতিকাৰ নিশ্চয় গ্ৰহণ কৰক।